তো হে গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল ইমৰান মালক ফ্ৰেণ্ড মানে আজি জিম এটা খুলিছে জিমক যাই আছোঁ কথা অলপমান আৰু মোৰ চেনেলটো অলপ ডাউন হৈছে আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিব কাৰণ বহুত দিনৰ ভিডিঅ' দিয়া নাছিলোঁ মই সেইকাৰণে মোৰ চেনেল অলপ ডাউন হৈ গৈছিল আপোনালোকে শ্বেয়াৰটো কৰি দিব আৰু ভিউজটো নাহা হৈছে এতিয়া কি কৰা যাব কাৰণ আপোনালোকে শ্বেয়াৰটো কৰি দিব প্লিজ আৰু ছাবস্ক্ৰাইবটো কৰি দিব বহুত ডাউন হৈছে কাৰণ আপোনালোকে ছাবস্ক্ৰাইব কৰিব পইচা নালাগে ফ্ৰীতে ছাবস্ক্ৰাইব কৰাটো আছে ছাবস্ক্ৰাইব কৰি দিব ইমৰান মালক চেনেলটো তো ব'লকচোন ভিডিঅ'টো চাওঁ তো গাইছে ভাল লাগে আহিব জিম তো চাই লওক এফালে আমাৰ লগত এফালে নিকিব আছে এফালে আমি জিমৰ ভিতৰতে সোমাই যাম তো ব'লকচোন চাওঁ কি হয় তো এটা এই দেখা পালোঁ ব্যায়াম কৰি আছে তো আপোনালোকে যোনটো আৰ্ট কৰা দেখিছে ইয়াৰ যে আৰ্ট দেখিছে ইয়াৰ ৰিলিফ মনত ৰাখিছে তো গাইছে এতিয়া কিমান ছবি চাব মানে ইয়াতে অলপমান মিউজিক বজাই দিছে এতিয়া কাৰণ কপিৰাইট ক্লেইম আহিব তো মতে ভইচ ব্যৱহাৰ কৰি কৈছোঁ কথা দালা আৰু এই মাৰে আপোনালোকে মাৰিব পাৰিবতে আমি আহিছোঁ নিকি পাৰোঁ মই তো আহি কেনেকুৱা লাগিল ভাই আহি কেনেকুৱা লাগিল কেনেকুৱা লাগিল ইয়াৰ ৰিয়েকশ্যনটো মানে অলপমান বেলেগ তাৰমানে কেমেৰাটো ইফালে লাজ কৰে সেইকাৰণে ইয়াৰ ৰিয়েকশ্যনটো অলপ বেলেগ আৰু এই ডাম্বাল আছে নকিং মাৰিব পাৰিব আৰু লেডাৰো ৰৈ যেমন ওজন লাগে তো জইন ফিজ মানে 1000 আৰু মাহে 500 টকা দিব লাগিব আৰু সি কি মাৰিছে আছোন চালা তো মই মাৰিলোঁ আৰু এতিয়া ই মাৰিছে কেনে ভাল লাগে না বঢ়িয়া তো বঢ়িয়া লাগিছে জিমখান আৰু এতিয়া বহুত মানুহ আছে জইন কৰিব নতুনকৈ খুলিছে মুঠে আমাৰ আগে দিয়ে তো ফিটনেছ হাউচ নাম জিমখনৰ এডমিশ্যন ল'লি এডমিশ্যন ফিজ 1000 আৰু মাহে 500 আপোনালোকে যি দেখিছে লেডাৰ হয় চাও মাৰিছে গাইছ মানে আজি মোৰ বডি পুৰা টাইট হৈ গ'ল চাই লওক মোৰ বডি টাইট হৈ গৈছে মজা জিমে জইনে কৰি দিওঁ নেকি দে ইয়াৰ আৰু এক চাফলে কি কৰি আছে কান্ত সিংহ ফ্ৰীতে মাৰিছে গম পাইছে না ফালে আমি জিম মাৰিছোঁ জিম মাৰোঁতে নেকিবোৰ আহিব লাগ এইবিলাক মাৰিব এতিয়া দে মাৰ নৰা দে তোৰ হেৰি হ'ব নৰা দে নহয় ইয়াৰ চিষ্টেম নহয় ছিঙি যাব ইয়াৰ চিষ্টেম নহয় নৰা দে তো গাইছ সেই দুদিন দেখিলোঁ তো মাৰিলোঁ বাপৰে বাপ মোৰ আৰু মন নাই তো ইয়া মাৰি আছে চাইকেল মোৰ মাৰিলোঁ এতিয়া বঢ়িয়া লাগে এখন চলে ৰখাব পৰা নাই এতিয়া এইটো উঠি পিছে নেকি আৰু তো দেখি থাকে কিমান স্পীড মাৰিলি সেইটো দেখি থাকে ই মাৰিব মই মাৰিলোঁ মাৰি বঢ়িয়া লাগি থাকে দেখি থাকে কি মাৰে কিমান স্পীড মিলি যাওক মোৰ ইয়াত দৰে কণ্ডিশ্যন হৈ গৈছে মোৰ ইয়াত দৰে কণ্ডিশ্যন হৈ গৈছে বোলে মাৰাতে বাপৰে বাপ গাই জিম মাৰি আহিলোঁ এইটো হৈছে জিম আপোনালোকে যেতিয়া আহিব পাৰিব হয় দি তো বাই বাই জিম বাহিৰত এনেকৈ লেখাই আছে এইটো ফিটনেছ হাউচ চাই লওক ফিটনেছ হাউচ বুলি লেখাই আছে এইটো বাহিৰৰ পৰা দেখা পায় মাৰি আহিলোঁ এতিয়া বৰ্তমান আপোনালোকে নলবাৰীৰ পৰা আহিছে এখন বোট চাব আৰু হয়তো সোমাই যাব জিমটো আহি যাব আৰু যেতিয়া বৰমাৰ পৰা আহিছে এখন বোট চাব ফিটনেছ হাউচ বুলি লেখা থাকিব আৰু সোমাই যাব জিমক দে ভিডিঅ'টো এখন যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এতিয়ালৈকে বাই বাই